मैं विश्वजित बर्मन मोर एन जी जी है ये है प्रकृति सापटग्राम वाइल्ड लाइफ प्रोटेक्शन सोसाइटी। दरअसलते आम ये सापडाल भेलाकोपा नाমৰ এটা জাগাৰ পৰা BTC পৰে তাৰ পৰা উদ্ধাৰ কৰিছিলোঁ আৰু এইডাল সাপ হৈ আছে আমাৰ নামনি অসমত প্ৰথমবাৰৰ বাবে উদ্ধাৰ হোৱা সাপ। এইডাল সাপ আমি আগতো ক'তো মানে পোৱা নাছিলোঁ আৰু এই সাপডাল হৈ আছে সালাজাৰ পিট ভাইপাৰ, গ্ৰীণ পিট ভাইপাৰ, সালাজাৰ পিট ভাইপাৰ বুলিও ক'ব পাৰি। তো সালাজাৰ পিট ভাইপাৰ হৈ আছে এটা অতিশয় বিষাক্ত সাপ আৰু এইডাল সাপৰ দেহাত হেমটক্সিক নামৰ ভেনম এটা পোৱা যায় আৰু এইডাল সাপ যদি আমাৰ কাৰোবাৰ যদি বাইট কৰে, যদি ইনষ্টেণ্ট সময়ত আমি যদি হস্পিটেললৈকে নাযাওঁ তেতিয়াহ'লে কিন্তু মানুহজনৰ মৃত্যু অনিবাৰ্য। সেইকাৰণে আপোনালোকৰ জৰিয়তে মই সমূহ ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে স্নেক বাইট এটা দুৰ্ঘটনা আৰু এইবোৰ দুৰ্ঘটনা যদি কাৰোবাৰ লগত কেতিয়াবা হয় আপোনালোকে কোনো ধৰণৰ ওঝা ঝাৰফুকৰ ওচৰত গৈ পেলাই নিজৰ মূল্যৱান সময়খিনি নষ্ট নকৰিব। ততালিকে আপোনালোকে চিভিল হস্পিটেললৈকে যাওক, ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত য'ত এণ্টিভেনম এভেইলেবল পোৱা যায় আৰু এণ্টিভেনমবিলাকো কিন্তু এই সাপৰ বিষেদিয়ে তৈরি হয়। তো সেই এণ্টিভেনম দিয়েহে পেলাই স্নেক বাইট পেচেণ্টক আমি ভাল কৰিব পাৰিম। কোনো ওঝা ঝাৰফুক বা কি হয় তন্ত্ৰমন্ত্ৰ কিন্তু কোনো ধৰণৰ স্নেক বাইট পেচেণ্টক ভাল কৰিব নোৱাৰে। এইডাল সাপ 2019 ফাৰ্ষ্ট অৰুণাচলত মানে ডিস্কভাৰ কৰা হৈছিল, 2019 অৰুণাচলত। আৰু আপাৰ আসামত আমাৰ এইডাল সাপ দেখিবলৈ পোৱা যায় বেছিভাগ পৰিমাণে আৰু নামনিত আমি কিন্তু ফাৰ্ষ্ট টাইম ইয়াতে পাইছোঁ, কিন্তু আপাৰ আসামত এইডাল সাপ আছে এভেইলেবল। আৰু অৰুণাচলত ফাৰ্ষ্ট আপোনাৰ 2019 মানে ফাৰ্ষ্ট ডিস্কভাৰ কৰা এইডাল সাপ। তো এইডাল সাপৰ দেহাত হেমটক্সিক নামৰ ভেনমটো থাকে, বিষটো থাকে। তেতিয়া কি হয় আমাৰ দেহাত যিটো মানে ৰক্তবোৰ তেজবোৰ আছে, তেজবোৰ গোট মাৰি দিয়ে। সেই হিচাপত কি হয় তেতিয়া পেচেণ্টৰ সাধাৰণতে নাকেদি, মুখেদি, চকুৱেদি তেজ ওলাই আহিব আৰু য'ত বাইট কৰিব সেইখিনি জেগা মানে আপোনাৰ চুৱেলিং হৈ যাব আৰু ফাটি পেলাই তেজখিনি ওলাই অহাৰ কাৰণে চেষ্টা কৰে। সেইখিনি জেগা একদম বেয়া মানে পচি যোৱাৰ নিচিনা হৈ যায়। মানে এইডাল আমাৰ কি ডিঅ'প্ৰচাৰ আছে, তেখেতৰ অনুমতি হিচাপে আমি এটা যিটো ৰাইমনা কি আছে ফাকুৱা বনাঞ্চলত আমি ৰিলিজ কৰোঁ। সেইকাৰণে ক'ত এইটো ৰিলিজ কৰা এটা ঠাই লাগে, কিয়নো এই আকৌ নেচাৰেল তাৰ হেবিটেটটো দি দিলে ই বাচি যাবগৈ। তো মই ডিচাইড কৰিলোঁ যে যিহেতু তাতে দেখা গৈছে মানে আৰু থাকিব তাৰ লগৰ, সেইটো কাৰণে তাতে দি দিলে হয়তো তাৰ পাৰ্টনাৰ পাব পাৰে, সংগী পাব পাৰে, তাৰ হেবিটেটটো পাই যাব। তো ই বাচি যোৱাৰ চান্সেছটো বহুত হেৰি হৈ যায়গৈ। আমি ৰাইমনাৰ নেশ্যনেল পাৰ্কৰ ভিতৰত পেপচু এলেকাৰ ওচৰে পাঁচৰে এৰি দিম। তাতে ধৰক এইটোৰ হেবিটেটটো তাতে আছে যেন লাগিছে, বেলেগ দেখা পোৱা গৈছে এতিয়া। তো তাতে এৰি দিলে তাৰ কাৰণে আটাইতকৈ বেটাৰ হ'ব। আৰু আমাৰ ওচৰে পাঁচৰে এৰি দিলে ধৰক পয়জনাছ স্নেক, যেতিয়া মানুহ এক্সিডেণ্ট হ'ব পাৰে আৰু স্নেক বাইট এতিয়া এক্সিডেণ্টৰ দৰেই। তো আমি চবেই সাপৰ পৰা অলপ দূৰত নিজক দূৰত ৰাখি চলিলে হ'ল। সাপটো মাৰিব নালাগে। ক'ৰবাত দেখা পালে ফৰেষ্ট ডিপাৰ্টমেণ্ট অথবা যোগাযোগ কৰিলে ৰেস্কিউ কৰি আমি এৰি দিওঁ। বহুতকেইটা এৰি দিছে। তো মই তেওঁক থেংক ইউ জনাইছোঁ। আজি এনেকুৱা বিৰল প্ৰজাতিৰ সাপ এটা ৰেস্কিউ কৰি আনিছে। তো সাপটো বাচি যাব বুলি আমি হেৰি কৰিছোঁ আৰু আজি তাতে গৈ